হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি আজি গৈ আছোঁ 25 তাৰিখে 22 চনৰ। আমি গৈ আছিলোঁ এইটো কি বুলি কয় mayudia। তাৰে ৰাতিপুৱা 5টাতে উঠি আমি গৈ আছিলোঁ। গোটেইসোপা মাহীহঁতি চব গৈছিলে। এতিয়া পোহৰ হৈ গ'ল, আন্ধাৰতে যোৱা পোহৰ হৈ গ'ল। গৈ আছোঁ আমি সকলোৱে ভালে ভালে আৰু তেনেকৈ মজা পৰিৱেশ, সুন্দৰ পৰিৱেশ, সেউজীয়া সেউজীয়া ধুনীয়া পৰিৱেশ। আৰু খালী মানুহ নাই কাৰণ ৰাতিপুৱাই আমি ওলাই গৈছোঁ ন, আৰু বতৰো ডাৱৰীয়া আৰু ভাল। লগতে অলপ পাছত আমি শদিয়া দলং পামগৈ, মানে অকণমান দেৰি পাছত। চাই থকা আপোনালোকে ভিডিঅ'টো। এতিয়া শদিয়া দলং পাই গৈছে, অকণমান অলপ বাকী আছে আৰু। মই ফাৰ্ষ্ট টাইম যেতিয়া শদিয়া দলং হৈছে তেতিয়া মই নামিব নাপালোঁ। এবাৰ মানে নামিমেই, মানে কৈছোঁ মানে ভাইটিহঁতক মই এবাৰ শদিয়া দলং নামিমেই, ফটো মাৰিমেই বুলি। তাৰপিছত ফাইনেল শদিয়া দলংখন পাই গ'লোহি আমি সকলোৱে। লাহেকৈ নামিম আৰু গৈ আছোঁ। চবৰে হাঁহি একদম গোটেইবাৰ ফৰি ফুৰে। মানে মামী আছিলে, ভণ্টি, পিছপিনে খুৰী, মাহীহঁত ঘূৰি আছিলে, মামী ল'ৰা সকলোৱে তেনেকৈ আৰু। তাৰপিছত শদিয়া দলঙত নামিলোঁ আৰু ভণ্টি জল্দা জল্দি মানে সোনকালে কৰিব লাগে, ইয়াৰ পৰা যাব লাগে, মানে মাইটো সোনকালে কৰিব লাগে। একদম জল্দা জল্দি ফটো ভিডিঅ' কৰিছোঁ আৰু গোটেই পৰা। তাৰপিছত লগালগ উঠি আকৌ mayudiaলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। গৈ আছোঁ, মজা পৰি ফাৰ্ষ্ট টাইম মই গৈছোঁ লাইফত। ইমান মজা পাহাৰ, মাই গড, মই মানে হেৰান মানে একদম মানে গোটেই চাই। ভাইটিয়ে ভিডিঅ'টো কৰিছিলে কাৰণ মোৰ অৱস্থা বেয়া হৈ গ'ল। মই খাই ল'লে মানে অৱস্থা মোৰ একদম বেয়া হৈ যায়। মানে ঘৰ ৰাতিপুৱা পপ খাই গৈছিলোঁ, পূৰা অৱস্থা বেয়া হৈ গ'ল দেই। কিবা খানা খাবলৈ আমি ৰখিলোঁ এজেগাত, মানে গোটেই খাব নোৱাৰি নহয় পৰিৱেশটো তেনেকৈ। গোটেইবাৰ ফটো ভিডিঅ' কৰিব লৈছোঁ। সেইপিনে মাহীহঁতে যা যোগাৰ কৰি আছে খোৱাৰ কাৰণে। আমি নামি মানে লগালগ মানে এইবোৰ মতলব খোৱা ঠাণ্ডা নাই, লগালগ আমি ফটো ভিডিঅ' কৰা ষ্টাৰ্ট। মানে ভিডিঅ' এটা কৰিলে ভণ্টিয়ে কৰি দিছিলে এইটো ভিডিঅ'। মজা পৰিৱেশ। এইপিনে খানা ৰেডি খাবলৈ আমি অকণমান এনেই সৰুকৈ কৰি থৈ লোৱা খাইছিলোঁ। তাৰপিছত ভাইটিৰে মাতি আছে আজলৈ আমি আপুনি ফটো মানে ভিডিঅ' কৰে নাই, তোক কেনেকুৱা আহিছে ভিডিঅ' এটা কৰি লৈছে গোটেইকৈ। আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ আকৌ আৰু mayudiaলৈ গৈ আছোঁ। মজা পৰিৱেশ, মানে পানী হৈ আছে, আকাশ মা। চাই থাকক আপোনালোকে শেষলৈকে ভিডিঅ'টো।
ফাইনেলি আমি বৰফৰ জেগাটুকুৰা লাহে লাহে পাই আগবাঢ়ি গৈ আছোঁ। গোটেই বৰফ আৰু বতৰ ডাৱৰীয়াৰ লগতে বৰফ কেনেকুৱা পুৰা ঠাণ্ডা। মোৰ অৱস্থা তেতিয়া একদম বেয়া, মানে যেতিয়া বৰফ একদম অৱস্থা বেয়া। ভাইটিয়েতো ভিডিঅ' কৰি দিছিলে, একদম বৰফ কেনেকুৱা এনেকুৱা ঠাণ্ডা। মা কঁপি 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 চবেই গৈছোঁ আৰু একদম গোটেই বৰফ পৰিছে, মজা লাগিছিলে দেখিব। মই চাই থাকোঁ আপোনালোকে শেষলৈকে। ফাইনেলি বৰফৰ জেগাটো পাই গ'ল, নামিলোঁ। মই চবেই ফটো মাৰিবলৈ হাত কপিছে, ভিডিঅ'ত যেন তেন এটা কৰোঁ, মানে ভাল ফটো একো মৰা নহয় তাত। সঁচা কথা ক'বলৈ গ'লে গোটেই বৰফ থৰ 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 কৰিছে। বাকীবোৰ মানুহ আহিছে, চবেই ইমান ধুনীয়া ফটো মাৰিছে। বৰফত খেলিছে, বৰফ এটুকুৰা চুবও নহয় মানে এনেকুৱা ঠাণ্ডা, পূৰা বৰফ পৰিছে। আমি খুব বেছি 10-15 মিনিটমানতো নৰখিলোৱে চাগে মোৰ ডাউট, কাৰণ আমি ইমানেই ঠাণ্ডা চোৱা। আমাৰ সৰু ভাইটি এটা গৈছিলে লগতে, সেইকাৰণে চবেই গাড়ীত উঠি দিলে। ময়ো সকামত ভিডিঅ' এটা কৰি লওঁ, লগালে মোৰ গাড়ীতে একদম। তথাপিও মানে পূৰা ঠাণ্ডা। সেইপিনে মানুহ কেনেকুৱা ফটো বৰফ চুইছে। আমি গাড়ীত উঠিলোঁ, গাড়ী উঠি মানে যাবলৈ ওলালোৱে মানে লগালগ, মানে অকণমান দেৰি ৰখি মানে এতিয়া গৈ থাকিম। চাই থাকক আপোনালোকে শেষলৈকে। বাকী আমি তাৰপৰা আহি খানা চানা খাই লগালগ আমি এইপিনে ডিব্ৰু চৈখোৱা পিনে সোমাই দিলোঁ। অলপ চালোঁ, মোৰ অৱস্থা একদম বেয়া আছে, গা ভাল নাইকিয়া, সৰুকৈ এটা চব লৈ থৈ দিলোঁ। লাষ্টত ফটোৰ কেইটামান আপলোড লগত যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আগলৈ নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।